Hello friends, ফৰালিটেকলৈ তোমালোক সকলোকে ওয়েলকাম। তো ফ্ৰেন্ডছ, মই তোমালোকক আজি এনেকুৱা এটা ৱেবছাইটৰ বিষয়ে ক'ম য'ত তোমালোকে অতি সহজে অনলাইন আৰ্নিং কৰি ল'ব পাৰিবা। ফ্ৰেন্ডছ, ক্ৰম ব্ৰাউজাৰত যাই তাত তোমালোকে গেম জব বুলি সাৰ্চ কৰি দিয়া আৰু তাত তোমালোকে প্ৰথমতে এটা অফিচিয়েল ৱেবছাইট দেখা পাবা। তাত তোমালোকে ক্লিক কৰি সোমাই যোৱা, নতুবা মই ডিসক্ৰিপচনত লিংকটো দি থৈ দিছোঁ, তাৰ পৰা তোমালোকে ৱেবছাইটটো ওপেন কৰি ল'ব পাৰিবা। ফ্ৰেন্ডছ, ৱেবছাইটটো ওপেন হোৱাৰ পাছত তোমালোকে ইয়াত এনেদৰে দেখা পাবা। ফ্ৰেন্ডছ, তোমালোকে ইয়াত ভাষাটো সিলেক্ট কৰি ল'ব পাৰিবা। তোমালোকে ইয়াত ইংলিছ কৰি ল'ব পাৰিবা বা হিন্দী কৰিও ল'ব পাৰিবা। ফ্ৰেন্ডছ, ইয়াত তোমালোকে মোবাইল নাম্বাৰটো দি কিনে ইয়াত সাইন ইন কৰি ল'বা। তাৰপিছত তোমালোকক ইয়াত এটা OTP দিব, OTPটো তোমালোকে ইয়াত টাইপ কৰি দিবা। তো ফ্ৰেন্ডছ, তোমালোকৰ লগইন কৰা কাৰ্যটো সম্পূৰ্ণ হ'ল। ইয়াৰ পাছত তোমালোকে ইয়াত টকেনছ দেখা পাবা আৰু কেছ দেখা পাবা। তো ফ্ৰেন্ডছ, ইয়াত বিভিন্ন ধৰণৰ গেম আছে, ইয়াত তোমালোকে প্লে কৰিব পাৰিবা। ইয়াত বহুতো গেম আছে। তাৰপিছত ইয়াত তোমালোকে খেলিব পাৰিবা আৰু আৰ্নিং কৰিব পাৰিবা। ইয়াত অকল দুটাই খেলোৱা চিষ্টেমটোৱে নাই, ইয়াত তোমালোকে টুৰ্ণামেণ্টো খেলিব পাৰিবা। তো ফ্ৰেন্ডছ, ইয়াত বিভিন্ন ধৰণৰ গেম আছে, মই খেলি নেদেখুৱাও, তোমালোকে নিজে খেলিব পাৰিবা। তাৰপিছত ইয়াত তোমালোকে দেখা পাইছা যে স্পিন হুইল এণ্ড উইন, ইয়াত তোমালোকে স্পিন কৰিও আৰ্ন কৰিব পাৰিবা। ইয়াত তোমালোকে দেখা পাইছা যে ইয়াত স্পিন আছে, স্পিন কৰিব পাৰিবা। ফ্ৰেন্ডছ, তোমালোকে ইয়াত দেখা পাইছা যে মই 1 টকা পাইছোঁ। তো ফ্ৰেন্ডছ, ইয়াত তোমালোকে দেখা পাইছা ইয়াত গো টু টুৰ্ণামেণ্ট বুলি আছে, মই টুৰ্ণামেণ্ট নেখেলাওঁ, ইয়াত বেক কৰি দিছোঁ। ফ্ৰেন্ডছ, ইয়াত তোমালোকে থ্ৰীডত দেখা পাইছা, ইয়াত তোমালোকে চাইডত দেখা পাবা 3 আকাশৰ থ্ৰীডত, ইয়াত তোমালোকে ক্লিক কৰি দিয়া। ইয়াত তোমালোকে দেখা পাইছা যে উইথড্ৰ, ইয়াত তোমালোকে সহজতে উইথড্ৰ কৰি ল'ব পাৰিবা। ইয়াত তোমালোকে দেখা পাইছা, ইয়াত তোমালোকে পেটিএমলৈ উইথড্ৰ কৰি ল'ব পাৰিবা, নতুবা ইয়াত তোমালোকে মোবাইল ৰিচাৰ্জ কৰি ল'ব পাৰিবা। ইয়াৰ উপৰিও তোমালোকে ইয়াত দেখা পাবা যে ইয়াত এড বুলি আছে, ইয়াত তোমালোকে এড কৰিব পাৰিবা। তোমালোকৰ যদি খেলিবৰ কাৰণে পইচা নোহোৱা হয় তেনেহ'লে তোমালোকে পেটিএমৰ পৰা ইয়াত তোমালোকে এড কৰি ল'ব পাৰিবা। ইয়াত 25 টকাৰ অপশ্যন আছে, 50 টকাৰ আছে, 100 টকা আৰু 200 টকাৰ অপশ্যন আছে। তাৰ উপৰিও তোমালোকে ইয়াত দেখা পাবা যে ইয়াত আৰ্ন বুলি আছে, ইয়াত তোমালোকে টকেন আৰ্ন কৰি ল'ব পাৰিবা। ইয়াত মই ক্লিক কৰি দিছোঁ। ইয়াত তোমালোকে দেখা পাইছা হাউ টু আৰ্ন গেম জব টকেনছ আছে, ইয়াত তোমালোকে ক্লিক কৰি দিয়া আৰু ইয়াত তোমালোকক উপায় দিব, ইয়াত তোমালোকে কেনেকৈ টকেন আৰ্ন কৰি ল'ব পাৰিবা। ইয়াত তোমালোকে দেখা পাইছা স্পিন দা হুইল, তোমালোকক মই তেতিয়া দেখুৱাইছিলোঁৱে, তেনেকৈ তোমালোকে হুইল স্পিন কৰি টকেন আৰ্ন কৰি ল'ব পাৰিবা। তাৰপিছত ইয়াত তোমালোকে দেখা পাইছা ৰেফাৰ এণ্ড উইন, আৰু ইয়াত তোমালোকে দেখা পাইছা কমপ্লিট ইয়ৰ প্ৰফাইল, তোমালোকে যদি তোমালোকৰ প্ৰফাইলটো যদি কমপ্লিট কৰা তেনেহ'লে তোমালোকে টকেনছ পাবা। ইয়াত তোমালোকে ৰেফাৰ কৰিলে 5 টকা পাবা। যেতিয়া তোমালোকে কোনোবাক ৰেফাৰ কৰি ইনভাইট কৰা তেতিয়াহ'লে তোমালোকে 2 টকা পাবা, আৰু যেতিয়া সেই ইনভাইট কৰাজনে সি নিজৰ ৱালেটত যেতিয়া 10 টকা এড কৰিব তেতিয়া তোমালোকক 3 টকা দি দিব। তো সকলো মুঠ তোমালোকক 5 টকা দি দিব। তো তোমালোকে ইয়াত কপি ৰেফাৰেল বুলি দেখা পাইছা, ইয়াত তোমালোকে ৰেফাৰেল কোডটো কপি কৰি ল'ব পাৰিবা আৰু তোমালোকে ইয়াত হোৱাটছআপতো শ্বেয়াৰ কৰিব পাৰিবা। ইয়াৰ উপৰি ইয়াত তোমালোকে বিভিন্ন ধৰণৰ ইয়াত অপশ্যন দেখা পাবা। তাৰপিছত ইয়াত তোমালোকে বাজাৰ দেখা পাইছা, ইয়াত তোমালোকে বাজাৰত ক্লিক কৰিলে দেখা পাবা যে ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে। ইয়াত তোমালোকে পেন ড্ৰাইভ দেখা পাবা, ইয়াত ক্ৰিকেট বেট দেখা পাবা, ব্লুটুথ হেডফোন আছে। ইয়াত তোমালোকে টকেন আৰু পইচাৰ দ্বাৰা তোমালোকে ইয়াত বস্তু পাৰচেছ কৰি ল'ব পাৰিবা। ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে, মোবাইলো আছে, টিভিও আছে, তোমালোকে ইয়াৰ পৰা কিনি ল'ব পাৰিবা। তো ফ্ৰেন্ডছ, এইটো অনলাইন শ্বপিঙৰ দৰেও হয়। তাৰপিছত তোমালোকে ইয়াত দেখা পাবা মোবাইল ৰিচাৰ্জৰ অপশ্যনটো ইয়াতো আছে, তোমালোকে ইয়াত আৰ্ন কৰিও ল'ব পাৰিবা ৰেফাৰ কৰি কিনে। তাৰপিছত তোমালোকে যদি ৱেবছাইটৰ পৰা লগ আউট হ'ব বিচৰা তেনেহ'লে তোমালোকে ইয়াত থ্ৰীডটৰ ইয়াত ক্লিক কৰি কিনে তোমালোকে ইয়াত তোমালোকৰ প্ৰফাইল ফটো দেখা পাবা, ইয়াত তোমালোকে ক্লিক কৰি দিয়া আৰু তাৰপিছত ইয়াত তোমালোকে দেখা পাবা ইয়াত লগ আউট বুলি আছে ৰঙাকৈ, ইয়াৰ পৰা তোমালোকে লগ আউট হৈ যাব পাৰিবা। আৰু তোমালোকে ইয়াত ছেটিংছ দেখা পাবা, ইয়াত ছেটিংছত তোমালোকে ছেটিংছটো মিলাই ল'ব পাৰিবা। গেমখনৰ সকলো ফিচাৰ্ছ মই তোমালোকক কৈ দিলোঁ। বাকী তোমালোকে কেনেকৈ গেমখন খেলা, কেনেকৈ তোমালোকে আৰ্নিং কৰা, সেইখিনি তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব। তো ফ্ৰেন্ডছ, আশা কৰোঁ তোমালোকে ইয়াত ভালদৰে গেম খেলি কিনে টকা আৰ্ন কৰি ল'ব পাৰিবা। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈকে ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই কিনে তোমালোকে কিছু পৰিমাণে হেল্পফুল হ'লা। ভিডিঅ'টো যদি অকণো ভাল লাগিছে তোমালোকে লাইক কৰি দিবা, আৰু কিবা যদি নজনা আছে কমেণ্ট কৰি জনাবা। ভিডিঅ'টো তোমালোকৰ বন্ধুসকলৰ মাজত অলপমান শ্বেয়াৰ কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি দিবা, কাৰণ আগলৈ যাতে তোমালোকে এনেধৰণৰ কোনো ভিডিঅ' মিছ নকৰা।